নমস্কাৰ বন্ধু বান্ধৱীসকল সেউটিছ আসামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ৰেজিন্স অৰ্থাৎ কিচমিচৰ উপকাৰিতাৰ ওপৰত এটি ভিডিঅ'। আশা কৰোঁ মোৰ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোক সকলোৱে উপকৃত হ'ব। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। কিচমিচ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, কেলছিয়াম, পটেছিয়াম, মেগনেছিয়াম, ভিটামিন আৰু ফাইবাৰ পোৱা যায়। কিচমিচ প্ৰধানকৈ আঙুৰৰ পৰা তৈয়াৰ কৰা হয়। পকা আঙুৰবোৰ গছৰ পৰা ছিঙি আনি ধুই ৰ'দত শুকুৱাই তাৰ পৰা কিচমিচ তৈয়াৰ কৰা হয়। আঙুৰৰ ৰং অনুসৰি কিচমিচৰ ৰং ভিন্ন ধৰণৰ হয়। যেনে ক'লা ৰঙৰ আঙুৰৰ পৰা ক'লা ৰঙৰ কিচমিচ তৈয়াৰ কৰা হয়। কিচমিচ স্বাস্থ্য আৰু সৌন্দৰ্যৰ বাবে উপকাৰী। ইয়াত ভিটামিন এ আৰু বিটা কেৰোটিন পোৱা যায়, যি আমাৰ চকুৰ বাবে উপকাৰী। নিয়মীয়াকৈ ইয়াক সেৱন কৰিলে চকুৰ দৃষ্টিশক্তি ভালে থাকে। কিচমিচে এনিমিয়া ৰোগ উপশমতো সহায় কৰে। ইয়াত আইৰণ প্ৰচুৰ মাত্ৰাত পোৱা যায়। ই তেজত হিমোগ্ল'বিনৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে চুলি পকা, চুলি সৰা আদিৰ সমস্যা দূৰ কৰি চুলিৰ স্বাস্থ্য অটুট ৰাখে। কিচমিচত কেলছিয়াম প্ৰচুৰ মাত্ৰাত পোৱা যায়। ই ল'ৰা-ছোৱালীৰ হাড় মজবুত কৰি ৰখাৰ লগতে উচ্চতাও অটুট ৰাখে। ই দাঁতৰ ৰোগ, গাঁঠিৰ ৰোগ নিৰাময়তো সহায় কৰে। ই পেটৰ বিভিন্ন ধৰণৰ ৰোগ নিৰাময়তো সহায় কৰে। ইয়াত পোৱা ফাইবাৰে আমাৰ শৰীৰৰ পৰা অলাগতিয়াল টক্সিনবোৰ বাহিৰলৈ ওলাই যোৱাত সহায় কৰাৰ ফলত গেছ, এচিডিটি আদি সমস্যা দূৰ হয়। কিচমিচত পলিফিনলছ, এণ্টিবেক্টেৰিয়েল আৰু এণ্টি ইনফ্লেমেটৰী গুণ থাকে, যিয়ে কটা চিঙাৰ পৰা হোৱা ইনফেকশ্যন দূৰ কৰে। ইয়াত পোৱা পলিফিনলিক এচিডে কেঞ্চাৰ ৰোগ উপশম কৰাত সহায় কৰে। কিচমিচ হৃদৰোগতো উপকাৰী। ইয়াক সেৱন কৰিলে কলেষ্ট্ৰলৰ মাত্ৰা কম হোৱাৰ লগতে হাই ব্লাড প্ৰেছাৰো নিয়ন্ত্ৰণ হয়। কিচমিচত ভৰপূৰ মাত্ৰাত এণ্টিঅক্সিডেণ্ট পোৱা যায়, যি বিভিন্ন ধৰণৰ কেঞ্চাৰ ৰোগ নিৰাময়ৰ লগতে ছেক্সুৱেল উইকনেছ, স্কিন ডেমেজ, পিম্পল, ৰিংকলছ আদি সমস্যা দূৰ কৰি চেহেৰা সৌন্দৰ্যময় কৰি তোলে। কিচমিচে তেজত শৰ্কৰা ভাৰসাম্য ৰক্ষা কৰি অতিৰিক্ত ওজন বঢ়াত বাধা দিয়ে। ফলস্বৰূপে মেদবহুলতা আদি সমস্যা দূৰ হয়। কিচমিচে পিত্তজনিত সমস্যা দূৰ কৰাৰ লগতে ইয়াত থকা অলিনোলিক এচিডে মুখৰ সৈতে জড়িত সমস্যা দূৰ কৰে। সদায় ৰাতি 8ৰ পৰা 10টা কিচমিচ 200 ml পানীত তিয়াই থৈ ৰাতিপুৱা সেই পানী সেৱন কৰিলে শৰীৰৰ অতিৰিক্ত মেদ কমিব ধৰে। কাহ চৰ্দি উপশমতো কিচমিচে সহায় কৰে। কিন্তু আমি সদায় এটা কথা মনত ৰাখিব লাগিব যে যিকোনো বস্তুৱে আমি এটা নিৰ্দিষ্ট পৰিমাণেহে ব্যৱহাৰ কৰিব লাগে। বন্ধু বান্ধৱীসকল, এয়াই আছিল মোৰ কিচমিচৰ উপকাৰিতাৰ ওপৰত এটি চমু বিৱৰণ। আশা কৰোঁ মই দিয়া তথ্যখিনিৰ দ্বাৰা আপোনালোক সকলোৱে উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।